তো গাইজ মানে কি হ'ল মই কামপুৰ আহিছিলোঁ তো কামপুৰ আহি পেলাই ভাবিছিলোঁ যে পানী কম আছিলে ৰাস্তাতে তাৰপিছতে গাড়ীতে যাম কিন্তু এতিয়া যি দেখিছোঁ তো এটা অকল পৰিৱেশটো আপোনালোকে চাই লওকচোন দেখিছেনে ৰাস্তাত এইটো ৰাস্তাত এইখিনিতো পানী দেখিছে আপোনালোকে তাৰ আগত বোলে এক কঁকাল পানী এতিয়া বৰ্তমান আমি নাওতে উঠিছোঁ নাৱত যাব লাগিব এতিয়া একদম কামপুৰৰ ওচৰলৈকে কাৰণ এইখিনি ৰাস্তাত যাব পৰা তেনেকুৱা সুবিধা নাই পূৰা মানে যোৱাবাৰ মানে অলপ আগত যিটো পানী হৈছিলে তাতকৈ আৰু বেছি পানী হৈছে এতিয়া বৰ্তমান যিটো হৈ আছে তো ইয়াত বৰ্তমান ইয়াত দেখিছে নাৱত উঠিছোঁ এতিয়া বৰ্তমান নাৱতে যাব লাগিব আৰু এয়া নাৱত উঠি পেলাই আমি যাব লৈছোঁ এতিয়া নাৱৰ কাৰণে ৰখি আছোঁ আৰু ইয়াত ভাড়া বোলে 100 টকাকৈ ল'ব তেওঁলোকে এতিয়া উপায় নাইকিয়া যিহেতুকে যাবইতো লাগিব এতিয়া মানে মাহীহঁতসকলে যাব আহিছিলোঁ এতিয়া সঁচাকৈ এবাৰ বানৰ কবলত এনেকুৱা মানে সংসাৰী ৰূপ দেখাইছে কি হ'ব বৰ্তমান ক'ব নোৱাৰিছোঁ কিন্তু আপোনালোকক দেখাম মই নাৱত যেতিয়া গৈ থাকিম সকলোখিনি দেখাম কিমানখিনি পানী বাঢ়িছে ক'ত কেনেকৈ কি হৈছে সকলো দেখাম আপোনালোকে চাই থাকক আপোনালোকে চাওক মই য'ত নাৱত উঠিছোঁ তাৰ ঘৰতো চাওক এইখিনি চাওক আৰু অলপ হ'লে ঘৰটো ডুবি যাব এইটো চাওক অকল জুম কৰি দেখাই আছোঁ আপোনালোকক দেখিছেনে কিমান পানী বাঢ়িছে অকণমান বাকী আছে খালি অকণ ঘৰটো যাবৰ কাৰণে ঘৰটো ডুবিবৰ কাৰণে দেখিছেনে চাওকচোন বহি লওক এয়া ইমান পানী বাপৰে বৰ্তমান নাও এৰিছে আৰু ইয়াৰ পৰা এই পানীটো কেতিয়াৰ পৰা বাঢ়িছে বাৰু কালিৰ পৰা বাঢ়িছে ন এনেই ৰাস্তাটো কালি পানী নাছিলে ন যোৱাকালি ৰাতিৰ পৰা হঠাৎ পানী আহি গ'ল ন চাওকচোন চাওক চাওক ঘৰ চাওকচোন ঘৰ চাওক দেখিছেনে পানী কিমান ঘৰ পানী এইটো ঢৌ চাওক এইখিনি ঢৌ চাওক মাজতে এইখিনি ৰাস্তাটো বনাইছিলেহে কিন্তু সেই ৰাস্তাটো আকৌ বৰ্তমান ভাঙি দিলে এইটো পানী ঢৌ চাওক এইটো ঢৌত পানীৰ ৰাস্তা কি থাকিব তো এইকেইজন নামিছে বৰ্তমান চাওক এইখিনি এইটো ৰাস্তা হয় এইটো ৰাস্তা দেখিছেনে এইটো ৰাস্তা তেওঁলোক চাওক একঁকাল পানী এতিয়া বৰ্তমান এতিয়া ঘৰত গৈ আছে তেওঁলোক ঘৰলৈ গৈ আছে এতিয়া একঁকাল পানী কি হ'ব দুনিয়াখন এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু চাওকচোন দৰ্শন তাৰ পৰা আনিছোঁ যোৱাবা এই আগৰ পৰা পানী খোৱা সেই অলপ দিন আগতে হৈছিল যে তেতিয়া এইখন নাম আপোনালোকে আনিছিলে তেতিয়া এইখন নতুন বনাই আছিলে তো এতিয়া মানে এয়া আহি থাকোঁতে জামুক পাইছোঁ তো এয়া জামুক ছিগি লওঁ কেইটামান খাই গৈ থাকোঁ বহি এঘণ্টামান লাগিব যাওঁতে এই জামুক দেখিছেনে কি তুমি গৈ থাকা মই ছিগি ল'ম ডাল এটা কাটি দিয়ে এইটো জামুক হৈ যাব গাড়ীত জামুক আহি গ'ল একাল গোটেইখন ভৰ্তি হৈ গ'ল জামুক এই জামুকে খাই গৈ থাকা আৰু পোৱা নাই মইতো মালভোগ কল দুটা খাই আহিছোঁ ঘৰত ক'লে ৰুটি চুটি বনাই দিওঁ খাই যাম নালাগে যাম মালভোগ কল দুটা দেন তাতে খামগৈ বোলো আৰু ভবাই নাই মই যে ইমান পানী হৈছে বুলি মই ভাবিছোঁ গাড়ীত যে গুচি যাম পটককৈ পাই যাম আৰু মাহীয়ে কৈছে যে পানী কম হৈ আছে কৈছে তই পটাপট আহি যা হয়তো সন্ধিয়ালৈ পানী বাঢ়ি যাব সেইকাৰণে আহি গ'লোঁ কিন্তু এতিয়া মানে সেয়াই আৰু মাহীহঁতে গম নাপায় যে ট্ৰেইনখনো বন্ধ হৈ গ'ল পানী কাৰণে এখন চাওক আপোনালোকেতো ব্ৰহ্মপুত্ৰ দেখিছে ব্ৰহ্মপুত্ৰতকৈ বিশাল বৰ্তমান বিশালৰ ব্ৰহ্মপুত্ৰ 4 গুণ নে কি কয়
চাওকচোন এইখন গোটেইখন পথাৰ গোটেইখন পানীৰে ভৰপূৰ দেখিছেনে বাৰু বানৰ সংহাৰী ৰূপ সঁচাকৈ একচুৱেলি বানপানী নহয় বুলি কওঁতে এতিয়া বৰ্তমান বানে অসমখন লুটি লৈছে 2004 চনতে হৈছিলে তাৰপৰা তেনেকুৱা বানপানী নাই দেখিছেনে 2004 চনৰ পৰা এতিয়া আহিছে কওক এই 15 বছৰ পিছত 20 বছৰ পিছত আকৌ পুনৰ কিমান ডাঙৰ বানপানী মানে মনত আছে মই মানে ময়ো নাইকিয়া কিন্তু মানুহবিলাকে কয় প্ৰথম পানীটো মাহঁতৰ ঘৰত আছিলো ইমানে ভয় কৰিছো দেউতা মোক গালি পাৰিছে তই কিয় ইমান ভয় কৰিছো একো নহয় দেখা নাই যেতিয়া ভয় খামেই অঁ আপুনি এনেই ইয়াত কি আপোনাৰ মাকৰ ঘৰ কোন জেগা বিঙাটি কোনখিনি আছে এই প্ৰথমতে গৈ অসমীয়া গাঁওখন যে কপিলি পাৰ হ'ব নালাগে কপিলি পাৰ হ'ব নালাগে কপিলি পাৰ হয় অঁ মানে ইয়াৰ চাংচুকী ফালে যে সেইফালে অঁ নিশাৰীখন নেকি এইখন আছে এইখন আপোনালোকে দেখিব পাইছে এইখন নিশাৰী নেপেলাব পাইছে এই নালাগে খাই আছোঁ যোৱালৈকে খাই থাকিম পেলাম এইখন নিশাৰীখন এইটো ঘৰ চাওক আপোনালোকক মই জুম কৰি দেখাই আছোঁ চাওকচোন এইটো গ'ল এই ঘৰ গ'ল দেখিছা পাৰ হোৱা নাই নেকি এনেকৈ আজি এতিয়া বৰ্তমান মানুহবিলাকে গাড়ীৰ অৱস্থা নাই ৰাস্তা যিহেতুকে অৱস্থা নাই এয়া এনেকৈ নাওতেই মানুহবিলাকে যাত্ৰা অতিবাহিত কৰি আছে আৰু এয়া এইফালৰ পৰা গৈছে সিফালৰ পৰা আহিছে আমি গৈ আছোঁ এইফালে আহি আছে এনেকেই বৰ্তমান চলি আছে আৰু তো বৰ্তমান নাৱৰ পৰা পাই গ'লোহি এইখিনি এইখিনিৰ পৰা আমি এতিয়া বৰ্তমান টাউনলৈ খোজকাঢ়ি যাব লাগিব খোজকাঢ়ি বেগটো লৈ লওঁ ধুনীয়াকৈ এইফালে চাকে ৰাস্তা গোটেই চবতে পানী গোটেই গাঁও ভূঞে চবতে পানী চাওক এয়া মানুহৰ গতি এয়া এইফালে এতিয়া এনেকৈ যাবগৈ লাগিব ন তন্ত চাওক এতিয়া নাও পৰা নামি আহি পেলাই এতিয়া ট্ৰেইনৰ আলি এতিয়া আহি যাবলগীয়া হৈছে উপায় নাইকিয়া ৰাস্তা বন্ধ এইফালে যিটো ৰাস্তা আছিলে এইটো দেখিছেনে এইটো ৰাস্তা এই ৰাস্তাটো এতিয়া পানী চাওক গোটেই ৰাস্তা ভৰ্তি এতিয়া এই ট্ৰেইনৰ আলি দি গৈ থাকিব লাগিব গৈ পেলাই আৰু উপায় নাই মানে চাওক পানী চাওক মানুহৰ কি গতি হৈছে চৰকাৰখনেও কাণমন নিদিয়ে ফলত আজি মানুহৰ এই বিপদ হয় নহয় বাৰু আজি যদি চৰকাৰে যদি কাণমন দিলে হয় নদী বান্ধবিলাক ভালকৈ মাৰিলেহেঁতেন আজিতো এনেকুৱা গতি নহয় মানুহৰ হয়নে আজি চাওক সেয়া গতি হৈছে তাৰ পৰা যেন তেন আহি কামপুৰ ষ্টেচনটো পাইছোঁহি তাৰ পৰাও আছে অলপ দূৰ মাহীহঁতৰ ঘৰলৈ আৰু গোটেই ৰাস্তাটো বোলে পানীৰে ভৰ্তি অৱস্থা নাই এতিয়া তাকে একঁকাল পানী মই মাহী ল'ৰাটোলৈ ফোন কৰিছিলোঁ বোলে একঁকাল পানী এতিয়া তাকে গ'লে দেখা পাম বাৰু দেখাম কিমানখিনি পানী আছে আৰু সেয়া ষ্টেচনটো এইটো কামপুৰ ষ্টেচনটো দেখিছে মানুহ নাই কাৰণ যিহেতুকে ট্ৰেইন বন্ধ কৰি ৰাখিছে বানপানীৰ কাৰণে তো ইয়াত মানুহৰ একেবাৰে মানে গোটেইখন এখন নিজলজাল পৰিৱেশ হৈ আছে দেখিছেনে অৱস্থা নাইকিয়া হৈ গৈছে মাহীহঁতৰ ঘৰলৈ আহিম বুলি ভাবিছিলোঁ এয়া অৱস্থা নাই তো গাইছে চাওক এয়া ৰাস্তাত একদম পূৰা পানী ভৰ্তি দেখিছেনে আমি এতিয়া বৰ্তমান এইফালেদি আহিছোঁ একাটো পানী এয়া চাওক এয়া মানুহৰ ঘৰত গোটেইখন পানী ভৰ্তি এতিয়া মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ এতিয়া বৰ্তমান মাহীহঁতৰ ঘৰ এইফালে ৰাস্তা গোটেই পানী ভৰ্তি হৈ যাব অলপ পাছতে মাহী ল'ৰাটোৱে মোক নিবলৈ আহিছিলে মানে দেখিছেনে চাওক এয়া চাওক এইটো ৰাস্তা এনেই আহিবলগীয়া ৰাস্তা আছিলে এইটো কিন্তু এতিয়া বৰ্তমান আহিব পাৰে এয়া চাওক একাটো পানী এয়া মানুহে এতিয়া বৰ্তমান জালৰ কাৰণে জাল হেৰি কৰি আছে
এইটো মাহীহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো এইটোত বেছি বৰ্তমান পানী সোমোৱা নাই এইটো আৰু যদি অলপ পানী বাঢ়ে বহুতখিনি পানী হৈ যাব হয়তো ৰাতিলৈ চাগে ইয়াত পানী সোমাই যাব সোমাই গ'লে ৰাস্তা ব্লক হৈ যাব দেখিছেনে এয়া বৰ্তমান এয়া পৰিস্থিতি অসমৰ